এমাহ নহওঁতে সোণাৰী নগানদী বনগাঁৱত পুনৰ নগাৰ সন্ত্ৰাস, অস্ত্ৰ দেখুৱাই কাঢ়ি নিলে গৰু। সোণাৰী নগানদী বনগাঁৱৰ পৰা 3টা নগা দুৰ্বৃত্তই যোৱাকালি মৰাণাস্ত্ৰ দেখুৱাই কাঢ়ি নিলে গৰু। চিঞৰ-বাখৰ কৰিলে পানেৰে মৰাৰ ভাবুকি প্ৰদান নগা দুৰ্বৃত্তৰ। ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈছে সোণাৰী আৰক্ষী। যোৱা 4 অক্টোবৰত 5জন নগা দুৰ্বৃত্তই আহি মৰাণাস্ত্ৰ দেখুৱাই কাঢ়ি নিছিল 3টাকৈ গৰু। আজি এমাহ নহওঁতে পুনৰ যোৱাকালি সোণাৰী বনগাঁৱৰ পৰা পুনৰ 3জন নগা দুৰ্বৃত্তই কাঢ়ি নিলে এটা গৰু। বিগত কেইটামান দিনত অঞ্চলটোৰ পৰা 20টাৰো অধিক গৰু লৈ গ'ল নগা দুৰ্বৃত্তই। উল্লেখ্য যে বিগত বছৰটোত নগা আহি গাঁওবাসীক ভাবুকি প্ৰদানেৰে কাঢ়ি নিছিল কেইবাটাও পশুধন। ঘটনাস্থলীত সোণাৰী আৰক্ষী উপস্থিত, কিন্তু এমাহ নহওঁতেই পুনৰ গৰু নগাই ভাবুকি প্ৰদানেৰে লৈ যোৱা কাৰ্যত এতিয়া আকৌ সোণাৰী আৰক্ষীয়ে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় বিষয়। শিলঘাট কালি কি হৈছিলে? এই নগা অঁ 3টা ওলাই আহিছে। 3টা ওলাই আহিছিলে। মৰিয়ালি ঘৰ তাৰপিছত কি গৰু লৈ গ'ল? গৰু লৈ গ'ল। কি আপোনাৰ বন্দুক আছিলে নেকি? বন্দুক আছিলে। বন্দুক আছিলে। প্ৰত্যেক বছৰে আহে নেকি নগা? প্ৰত্যেক বছৰে আহে থাকে। প্ৰত্যেক বছৰে আহে ন? এইটো গৰু খতমেই হৈ গ'ল ধৰি। অঁ প্ৰত্যেক বছৰে আহি লৈ যায়। আপোনাৰ পুলিচক জনাই নাই? জনালেও মানে পুলিচেতো ভয় কৰে আৰু কি হ'ব, সোমাবলৈকে টান পায়। অঁ ঠিক আছে। ডোখৰ নাম কি? এইটোতো আমি নগানদী বুলি ক'ম, এইটো নগানদী বনগাঁও। আচ্ছা কি হৈছিলে কালি কওকচোন? কালিতো 3টা নগা ওলাই আহিছিলে আৰু গৰু একটা ধৰি লৈ গ'ল। গৰু লৈ গ'ল। হাথিয়াৰ লৈ আহিছিলে নেকি? আপোনাৰ বন্দুক লৈ আহিছিলে? কিমানজন আহিছিলে তেওঁলোক? 3টা। প্ৰত্যেক বছৰ আহি থাকে নেকি? এই প্ৰত্যেক বছৰ আহিছে, সদায় আহি থাকে। আপোনাৰ পুলিচক জনাই নাই? জনাই, কিন্তু সিহঁতক পালেহে অঁ সিহঁতে আহি যায় আৰু পটককৈ ফোন কৰিলে পলাই যাব।